এতিয়া মানে এয়া কাপোৰ মেলিব লৈছোঁ আৰু মানে আপোনালোকক জনাম আৰু কাহিনীবিলাক কি হ'ল কি নহ'ল মানে বহুত দুখত আছোঁ আৰু দুখতে ঘৰ এৰি আহিবলগীয়া হ'ল হঠাতে মানে ডিচিশ্যন লৈ পেলাই আহিবলগীয়া হ'ল কালি আপোনালোকক ভিডিঅ'টো মই অকণমানকৈ ক'লোঁ আজিও বাৰু কম দেখাম আৰু ৰাতিপুৱাৰ এয়া মানে প্ৰথম ৰাতিপুৱা শুই উঠি আজি কাপোৰ মেলিছোঁ এইখিনি চব কাপোৰ মেলি আছোঁ আৰু এতিয়া বহুত দুখত কিহৰ কাৰণে আহিবলগীয়া হ'ল ঘৰৰ পৰা আমাক উলিয়াই পঠিয়ালে নে নিজে ওলাই আহিলোঁ আপোনালোকক কৈ আছোঁ বাৰু আপোনালোকে পাছলৈকে ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব যে কি হ'ল আজি কিহৰ কাৰণে আমি এনেদৰে ঘৰ এৰি আহিবলগীয়া হ'ল আমি দুইজনে হাজবেণ্ড ৱাইফ আৰু মাহঁতো আহিছে আমাক থ'বলৈ জনাই আছোঁ আপোনালোকক পাছত ঠিক আছে চাই থাকিব হঠাতে এনেদৰে আহিব লগা হোৱাত সকলো মনতে দুখ সেইটো কাৰণে এনেদৰে শুই আহিছে মাহঁতেও এই আৰু কাপোৰ বস্তুবোৰ দেখিছেনে কেনেদৰে লৈ আছোঁ গোটেই বস্তুবোৰ চকচোন কেনেদৰে পৰি আছে সেইফালে বেটাৰ ডাইপাৰ এইফালে মানুহজন এয়া এনেদৰে আছে কি ক'ম আৰু আপোনালোকৰ আচল কাহিনীটো কৈ আছোঁ ৰ'ব তাৰপাছত এইফালে চব এইফালেও বস্তু এয়া গোটেই এনেকৈ পৰি আছে আৰু অকণমানকৈ এয়া বাল্টিং চাল্টিং লৈ আহিবলগীয়া হৈছে আপোনালোকক দেখাইছোঁ উপায় নাই গহনা বিক্ৰী কৰিবলগীয়া হৈছে কাৰণ নতুন ঘৰত শ্বিফ্ট হ'বলৈ জানেই আৰু কিমান খৰচ আৰু এই বস্তুবিলাক কিনিবৰ কাৰণে এতিয়া মই নিজৰ গহনা বিক্ৰী কৰি বস্তু কিনিছোঁ ক'ব লাগিব আৰু এয়া মানুহজনে একদম বিলিং কাউণ্টাৰ একদম বিল কৰি আছে গোটেই বাকেট চপ্পলৰ পৰা আদি কৰি ষ্টভ সকলোবোৰ ল'বলগীয়া হৈছে মানে পইচাৰ পৰা আদি কৰি মানে এটা বস্তু মানে বেলেগ নাই গোটেই এভৰিথিং ল'বলগীয়া হৈছে কাপোৰকেইটাৰ বাহিৰে বেলেগ নায়েই বাকেট এটা দুটা আনিলেতো লাগেই ন এয়া ৰাস্তাত আমাক বস্তু ইমানেই হ'ল বিশালৰ পৰা মানুহ থ'বলৈ আহিছে মানে জাষ্ট এয়া বজাৰৰ পৰা পাইছোঁহি আৰু এয়া চক আমাৰ দেহা আৰু এইখন এয়া মেট্ৰেছ নতুনকৈ কিনি অনা হৈছে দেই বজাৰৰ পৰা সেইফালে বেডখন আৰু গোটেই মানুহবোৰ এয়া বস্তু কঢ়িয়াই আছে আমাৰ তেওঁ আৰু সেইফালে মায়ে পৰ্দা লগোৱাত ব্যস্ত আৰু ভাইটিও মানে হেল্প কৰি দিছে আৰু আমাৰ পেটটো বেছি ওলাই গৈছে তাৰপাছত আপোনালোকক সকলোবোৰ কৈ আছোঁ মানে ক'ত কি কেনেকৈ কিয় ইয়াত আহিছোঁ কিয় থাকিবলগীয়া হৈছে আপোনালোকক পাছত কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব হা বজাৰ কৰি আহি এতিয়া গোটেই বস্তুবোৰ চিজিল কৰি থকা হৈছে আৰু এতিয়া আপোনালোকক ক'ম আচল কথাটো মানে এইটো হৈছে ৰেণ্টেড হাউচ মানে ভাড়াত লোৱা হৈছে আমি লোৱা নাই আকৌ দেই আমাৰ মা আৰু ভাইটিয়ে লৈছে মানে ভাইটিয়ে ডিব্ৰুগড়ত পঢ়িবতো মানে পঢ়ি আছে কিন্তু এতিয়া মানে ভাড়া ৰুমত থাকিব ভাইটিক অকলে ভাড়া ৰুমত থ'বলৈ টান পায় মাও লৈছে ভাড়া ৰুমটো মানে মা আৰু ভাইটি ইয়াত থাকিব অকণমান বাৰু দুখ লাগিছে মায়ে ৰুম এৰি মানে ঘৰটো এৰি আহিছে ন শদিয়াৰ পৰা ডিব্ৰুগড়ত থাকিব এতিয়া তো আমি শদিয়াত অকলশৰীয়া নিচিনা হৈ যাব বেয়া লাগিছে কিন্তু আমি দুইজনে অহা নাই মাহঁতিহে আহিছে ৰুমত থাকিবৰ কাৰণে এয়া মই গোটেই কি দেখাই আছোঁ জানেনে এয়া ক্ৰেপ মানে চাটনি চব্জি বনাবৰ কাৰণে এয়া মায়ে কাটি আছে তাৰপাছত সকলোবোৰ এতিয়া আপোনালোকে গম পালে আৰু গহনাটোৰ কথা কৈছোঁ গহনাটো হৈছে মই নতুনকৈ কিনিছোঁ আপোনালোকক দেখাম বাৰু দেই আৰু থেংক ইউ ছ' মাছ এতিয়ালৈকে ভিডিঅ'টো চাই থকাৰ বাবে প্লিজ সকলোৱে ভুল নুবুজিব